हेलो फ्रेंड्स, এই ভিডিঅ'টিত আমি ক্ৰিকেটৰ এটা বিষয়ত আলোচনা কৰিম। বন্ধুসকল, বৰ্তমান ক্ৰিকেট বিশ্বৰ সকলোতকৈ জনপ্ৰিয় খেলসমূহৰ অন্যতম। গতিকে তেনে ক্ষেত্ৰত ক্ৰিকেট খেলুৱৈসকলৰ মাহিলী উপাৰ্জন বা মুঠ সম্পত্তিৰ পৰিমাণ হয়তো বহুতে নাজানে, কিন্তু জানিবলৈ ইচ্ছা কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেটাৰজন কোন বা তেওঁৰ কিমান সা সম্পত্তিৰ গৰাকী। গতিকে আহকচোন আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেটাৰজনৰ সৈতে চিনাকি হওঁ। সুৰেশ ৰাইনা। ভাৰতীয় ক্ৰিকেট টীমৰ প্ৰভাৱশালী বেটছমেন সুৰেশ ৰাইনা বিশ্বৰ ধনী ক্ৰিকেট খেলুৱৈসকলৰ ভিতৰত 10ম স্থানত আছে। বৰ্তমান সময়ত সুৰেশ ৰাইনাৰ নেটৱৰ্থ প্ৰায় 172 কোটি টকা। যুৱৰাজ সিং। ভাৰতীয় ক্ৰিকেট টীমৰ অলৰাউণ্ডাৰ খেলুৱৈ যুৱৰাজ সিং ক্ৰিকেট প্ৰেমীসকলৰ সকলোতকৈ প্ৰিয় খেলুৱৈসকলৰ ভিতৰত এজন। বৰ্তমান যুৱৰাজ সিং প্ৰায় 175 কোটি টকা নেটৱৰ্থৰ বলত বিশ্বৰ 9ম ধনী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। শাহিদ আফ্ৰিদি। শাহিদ আফ্ৰিদি পাকিস্তান ক্ৰিকেট টীমৰ সকলোতকৈ সফল খেলুৱৈ হিচাপে পৰিচিত। সেইবাবে তেওঁ বিশ্বৰ ধনী ক্ৰিকেটাৰসমূহৰ ভিতৰত 8ম স্থানত বিৰাজমান। তেওঁৰ নেটৱৰ্থ প্ৰায় 208 কোটি টকা। শ্বেন ৱাটছন। শ্বেন ৱাটছন অষ্ট্ৰেলিয়ান ক্ৰিকেট টীমৰ এটা সুপৰিচিত নাম। তেওঁ নেটৱৰ্থ প্ৰায় 245 কোটি টকা, যাৰ ফলত তেওঁ বৰ্তমান বিশ্বৰ ধনী ক্ৰিকেট তাৰকাসকলৰ ভিতৰত 7 নম্বৰ স্থানত আছে। বীৰেন্দ্ৰ সেহৱাগ। ভাৰতীয় ক্ৰিকেট টীমৰ সকলোতকৈ এগ্ৰেছিভ বেটছমেনসকলৰ ভিতৰত বীৰেন্দ্ৰ সেহৱাগ এনে এজন খেলুৱৈ যাক সকলোৱে পচন্দ কৰে। তেওঁৰ নেটৱৰ্থ প্ৰায় 280 কোটি টকা, যাৰ ফলত তেওঁ বিশ্বৰ ধনী ক্ৰিকেটাৰসকলৰ লিষ্টত 6ষ্ঠ স্থান দখল কৰিছে। শ্বেন ৱাৰ্ণ। প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণ ক্ৰিকেটৰ মহান তাৰকাসকলৰ ভিতৰত এজন উল্লেখযোগ্য ক্ৰিকেটাৰ। তেওঁ বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেটাৰসমূহৰ ভিতৰত 5ম স্থান দখল কৰিছে আৰু তেওঁৰ নেটৱৰ্থ প্ৰায় 350 কোটি টকা। ৰিকি পণ্টিং। বন্ধুসকল, ৰিকি পণ্টিং অষ্ট্ৰেলিয়ান ক্ৰিকেট টীমটোৰ সকলোতকৈ বিখ্যাত খেলুৱৈ তথা সকলোতকৈ সফল কেপ্টেইন। বৰ্তমান ৰিকি পণ্টিঙৰ নেটৱৰ্থ প্ৰায় 454 কোটি টকা, যাৰ ফলত তেওঁ বৰ্তমান সময়ত বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেটাৰসমূহৰ 4ৰ্থ স্থান দখল কৰিছে। বিৰাট কোহলি। বৰ্তমান ইণ্ডিয়ান ক্ৰিকেট টীমৰ কেপ্টেইন বিৰাট কোহলি ক্ৰিকেটৰ জগতখনৰ সকলোতকৈ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে। বৰ্তমান সময়ত তেওঁৰ নেটৱৰ্থ প্ৰায় 662 কোটি টকা, যাৰ ফলত বিশ্বৰ ধনী ক্ৰিকেটাৰসমূহৰ ভিতৰত তেওঁ 3য় স্থান দখল কৰিছে। MS ধোনী। MS ধোনী নামেই যাৰ পৰিচয়। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্টেইন আৰু বৰ্তমান ভাৰতীয় ক্ৰিকেট টীমৰ সকলোতকৈ পুৰণা আৰু অনুভৱী খেলুৱৈগৰাকী হ'ল MS ধোনী। তেওঁৰ নেটৱৰ্থ প্ৰায় 710 কোটি টকা, যাৰ ফলস্বৰূপে MS ধোনী বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেটাৰসমূহৰ ভিতৰত 2য় স্থান দখল কৰিছে। শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান আখ্যা দিয়া হয়। তেওঁৰ নেটৱৰ্থ প্ৰায় 800 কোটি টকা আৰু যাৰ ফলস্বৰূপে তেওঁ বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। বন্ধুসকল, আশা কৰোঁ আমাৰ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।